আপুনি हुए মই हूँ আমি সবে हूँ but what's the big deal about sleep? Actually হোৱাৰ ওপৰত এনেকুৱা বহুত এমেজিং ফেক্ট আছে যোনটো আপুনি জানিব লাগে So মই হয় বিকাশ আৰু এই ভিডিঅ'ত মই আপোনাক স্লিপৰ ওপৰত কিছুমান এমেজিং ফেক্ট কম So let's explore আপুনি নোহোৱাকৈ কিমান দেৰি থাকিব পাৰে 10 ঘণ্টা 20 ঘণ্টা 24 ঘণ্টা যদি আমি আজিলৈকে হোৱা সবচে লংগেষ্ট স্লিপ ওয়েকৰ কথা কওঁ তো সেইটো 11 দিন আৰু 24 মিনিটৰ হয় এই ৰেকৰ্ডটো ৰাণ্ডি গাৰ্ডনাৰে কৰিছিলে এমেজিং মানুহ হয় এজন হয় নাই যদি আপোনাৰ কাষত কোনোবা শুই আছে আৰু হি নাক বজাই আছে তাৰ মানে হি একো সপোন দেখি থকা নাই বাট এনেকুৱা কিয় হয় মই আপোনাক কৈছো এটা সিম্পল ভাষাত যেতিয়া আমি শুই থাকো তেতিয়া আমাৰ দুইটা ষ্টেট হ'ব পাৰে এটা হ'ল REM ৰেপিড আই মুভমেন্ট আৰু দুই নম্বৰটো হ'ল নন REM মানে নন ৰেপিড আই মুভমেন্ট REM ষ্টেটত আপোনাৰ চকু বন্ধ হোৱাৰ পাছতো ভিতৰতে হিলি থাকে যেতিয়া আপুনি সপোন দেখে তেতিয়া আপুনি REM ষ্টেটতে থাকে আৰু সেই আই মুভমেন্টৰ কাৰণে আপুনি সপোন দেখি পায় বাট যেতিয়া কোনোবাই নাক বজাই থাকে তেতিয়া হি নন REM ষ্টেটত থাকে মানে বিনা কিবা আই মুভমেন্টত আৰু সেই কাৰণে হি সপোন নেদেখে তো যদি আপোনাৰ কাষত কোনোবা হৈ আছে আৰু হি নাক বজাই আছে তেতিয়া আপুনি বুজি যাব যে হি একো সপোন দেখি থকা নাই Lucid dream হেভু ড্ৰিমক কয় যোনবোৰত আপুনি এৱেৰ হৈ যায় যে আপুনি সপোন দেখি আছে আৰু আপুনি সেই সপোনত যি মন যায় হেতে কৰিব পাৰে আপুনি সেই টাইমত ৰিয়েলাইজ কৰে যে কিবা গড়বড়ি আছে ৰিয়েলিটিত আৰু লগালগ গম পায় যে আপুনি সপোন দেখি আছে আৰু বস আপুনি সেই সপোনত যি মন যায় হেতে কৰক যিকোনো এক্সপেৰিমেন্ট কৰি দিয়ক হয় এনেকুৱা কৰিব পৰা যায় আৰামছে আৰু সবে এনেকুৱা কৰিব পাৰিব ইন্টাৰনেটত এনেকুৱা বহুত ট্ৰিক্স আছে বহুত ৰুলছ আছে যাক পঢ়ি আপুনি এই সুপাৰ পাৱাৰটো নিজৰ গাত পাব পাৰিব মই সেইবোৰৰ লিংক ডেসক্ৰিপচনত দি দিয়া আছে পিছে আপুনি আগতে কেতিয়াবা এনেকুৱা ড্ৰিম দেখিছে নেকি য'ত আপুনি গম পাই থাকে যে আপুনি কি সপোন দেখি আছে মোক কমেন্ট বক্সত ক'ব নেপাহৰিব যিকোনো মানুহক দিনত এভাৰেজ 7 ঘণ্টা বা 8 ঘণ্টা শুব লাগে আৰু যদি আপুনি জিৰাফৰ কথা কয় হিহঁতক 24 ঘণ্টাৰ ভিতৰত কেৱল 30 মিনিটৰ পৰা 2 ঘণ্টা হে মাত্ৰ টোপনি দৰকাৰ হয় আৰু অকল এইটোৱে নহয় ঘোঁৰা নিচিনা জন্তুকো 2 পৰা 2.5 ঘণ্টা হে মাত্ৰ টোপনি দৰকাৰ হয় আপুনি জানে নেকি এটা স্নেইল মানে হামুক 3 বছৰলৈকে একেৰাহে শুই থাকিব পাৰে স্নেইলক জীয়াই থাকিবলৈ মইশ্চাৰৰ প্ৰয়োজন হয় আৰু গৰম দিনবোৰত হাৱাবোৰ গৰম হৈ যায় সেইকাৰণে স্নেইলে নিজকে হাইবাৰনেট কৰি লয় আৰু এই হাইবাৰনেটৰ ষ্টেটত হি 3 বছৰ শুই থাকিব পাৰে যদি আপুনি ভিডিওটো ভাল পালে তেনে লাইক আৰু শেয়াৰ কৰিব নেপাহৰিব আৰু কমেন্ট জৰুৰ কৰিব আৰু যদি আপোনাক এই নকা কন্টেন্ট আৰু লাগে ফিউচাৰত নহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তলত ৰঙা কেটা বাটন আছে নহয় তাৰ ওচৰত সাবস্ক্ৰাইব কৰাৰ পিছতে ওচৰত এটা ঘণ্টা নিচিনা বস্তু দেখিব ঘণ্টাটো দবাই দিব যাতে আপুনি কিবা নতুন ভিডিও পালে নটিফিকেশনটো আপোনাৰ ওচৰত পাই যায় থ্যাংক ইউ সো মাচ মই বিকাশ বাই বাই